বন্ধুসকল আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে আজি কালি আধাত কৈছিলোঁ যে এখন পানীৰ ওপৰত নাওবিলাকত কিবা দলং এখন নাওবিলাকৰ ওপৰতে বজাৰ এখন বহে সেইখন আপোনালোকক দেখাম আৰু এইফালে এখন ওলমা দলংখনৰ ওপৰেদি গৈছিলোঁ অলপ ভিডিঅ'টো সামৰিম বুলি ভাবিছিলোঁ কিন্তু তাতে শিৱম ক'লে যে ইয়াতে ওচৰতে এখন মাৰ্কেট আছে মাৰ্কেটখন পানীৰ ওপৰত আছে আৰু তাতে নাৱতে মাৰ্কেটখন আছে সেইখনো আপোনালোকক দেখাই দিওঁ বোলে অকণমান আহি ৰাস্তাটো পাৰ হ'লে মানে এখন মাৰ্কেটখনৰ গেটখন দ্য ফ্ল'টিক মাৰ্কেট মাৰ্কেটখনত সোমাইছে এইফালে পানী আছে আৰু ওপৰত মাৰ্কেটখন পানীৰ ওপৰত नाव में ही है ना सब नाव है ये असली वाला नाव नहीं है नाव के जैसा बनाया हुआ है असली नाव है पहले ये फ्लोट करता था पानी पे तो एक कोरोना के साल में ऐसा इतना बारिश हुआ था ना जो कोई ये बोट अंदर में घुस गया है पानी में इसलिए उठा दिया নাওবিলাক তলত সোমাই গৈছিলে এতিয়া উঠাই দিলে বোলে ওপৰত আৰু ইয়াতে চব বস্তু এইবিলাক বনাই আছে ধুনীয়াকৈ গোটেই যিমানখিনি ইয়াত দোকান আছে ঘুমটি টাইপৰ নাওবিলাকৰ ওপৰতে আছে নাওবিলাক এখন নাও নাওখনৰ ওপৰতে এনেকৈ দোকানখন বনাই দিছে এইবিলাক ফাষ্ট ফুড বনাই থৈছে সাগৰীয় মাছ আচ্ছা এইবিলাক মিছা মাছক কেনেকৈ বনাই থোৱা আছে ইয়াত চাহটো বেছিকৈ মাটিৰ পাত্ৰতে চাহ দিয়া হয় মাটিৰ কাপবিলাকত এখন ডাঙৰ গোটেইখন এটা ডাঙৰ পুখুৰীৰ নিচিনা আছে তাতে গোটেই দোকানবিলাক বনাই থোৱা আছে এইখিনি চব পানীখিনি এনেকৈ আছে আৰু কিনাৰে কিনাৰে এইবিলাক চব নাওবিলাকত দোকানবিলাক খুব ধুনীয়াকৈ দিয়া আছে আৰু মানে ইয়াত থাকিয়ে কিবা এটা বহুত ভাল লাগিছে কলিকতা আহিলে এই জেগাটোত আহিবই লাগে আৰু মই লাকি যে কলিকতাত মোৰ ফ্ৰেণ্ড এজন আছে এইজন সি মোক এই জেগাটোলৈ লৈ আহিছে মোক এইজনৰ নাম শিৱম ৰয় আৰু ইয়াক আপোনালোকে গুগলত চাৰ্চ কৰিলেও পাব শিৱম ৰয় বুলি গুগলত চাৰ্চ কৰিলে ইয়াৰ ফটো পাব আৰু ইউটিউবতো আপোনাৰ চিৰিয়েল কৰে টিভিত তাতো আপোনাৰ টিভি চিৰিয়েলবিলাকো আহে চাব পাৰিব আৰু ইয়াৰ ইনষ্টাগ্ৰাম এটা আছে এইটো ফ'ল' কৰিব চবেই শিৱম ৰয় শিৱম ৰয় SHIBAM B for Bombay RY SHIBAM RY শিৱম ৰয় মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম আপোনালোকে ইয়াক ফ'ল' কৰি ল'ব ধুনীয়া ধুনীয়া ছোৱালীবিলাকে অসমৰ ছোৱালীবিলাকে ফ'ল' কৰি ল'ব ই বোলে অসমৰ ছোৱালী বিচাৰিছে नहीं एक्चुअली मेरा अभी नींद आ रहा है इसलिए लैब लग रहा है इसलिए मेरा भी इसलिए उसको वीडियो करने में मत बोल रहा हूँ घुमा लो বন্ধুসকল আজি তেতিয়াহ'লে ভিডিঅ'টো ইয়াত সামৰি দিছোঁ এই পানীৰ ওপৰত সামৰি দিছোঁ আগতেতো ক'লোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰিব যদি ভাল পাইছে মই ইয়াত আহি ইমান দূৰত আহি আপোনালোকৰ কাৰণে কিবা দৰকাৰত কিবা প্ৰয়োজনত আহিছোঁ যদি আপোনাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ আৰু প্ৰত্যেক দিনে ভিডিঅ' এটা দিম বুলি কৈছিলোঁ দি আছোঁ
আপোনালোকে ভাল পালে লাইক এটাটো কৰি দিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবো কৰি দিব। ঠিক আছে, এইবাৰ বাই বাই।